নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু এতিয়া মই আছোঁ যোৰহাটৰ সংযোগী দলঙৰ নিৰ্মাণস্থলী যিহেতু পুনৰ মাজুলী আৰু যোৰহাট দলঙৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈ গৈছে যিহেতু 4 মাহ ধৰি কাম বন্ধ হৈ আছিলে আৰু এতিয়া কাম আৰম্ভৰ বাবে অনুমতি অহাৰ পিছতে কাম আৰম্ভ কৰিছে। আজি আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰ নিৰ্মাণস্থলীত কি কাম কি কৰিছে। যদি চেনেললৈ নতুন আহিছে সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একদমেই নাপাহৰিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া দেখিছে চাওক 2 নম্বৰ খুঁটা কাম পূৰ্ণ গতিৰে কৰি আছে আপোনালোকে দেখিছে চাওক এয়া কাম যিহেতু 4 মাহ ধৰি বন্ধ আছে তাৰপিছতে এয়া পুনৰ কাম আৰম্ভ হৈছে আৰু পূৰ্ণ গতিত কাম চলি আছে চাওক মই আপোনালোকক দেখুৱাইছোঁ। আৰু আমাৰ আপোনালোকৰ যোৰহাট মাজুলী দলঙৰ পৰা দেখুৱাইছে যিহেতু 4 মাহ পুনৰ কাম আৰম্ভ হৈছে আৰু এইটো 2 নম্বৰ খুঁটাটো কাম চাওঁ 2 নম্বৰ খুঁটা কাম যিহেতু হৈ আছে আৰু এইফালে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে 3 নম্বৰ খুঁটাটো বৰ্তমান কাম কৰি থকা হৈছে চব দেখিছে নিশ্চয় দেখিবলৈ পাইছে সেয়া কাম আৰম্ভ হৈ আছে আৰু এনেদৰে পুনৰ কাম যিহেতু আৰম্ভ হৈ গৈছে পূৰ্ণ গতিত আশা কৰোঁ পুনৰ যাতে এনে কোনো বিসংগতি নহয় আৰু পুনৰ কাম বন্ধ নহয় যাতে এনেদৰে কাম আগবাঢ়ি গৈ থাকে। আৰু মই এতিয়া আপোনালোকক বোলো আগলৈ দেখুৱামগৈ আগৰ খুঁটাৰ কামো দেখুৱাবলৈ চেষ্টা কৰিম বলক। আৰু এইটো দেখিছে চাওক 3 নম্বৰ খুঁটা ইয়াৰ 3 নম্বৰ খুঁটাটো পুনৰ গতিত কাম কৰি আছে যেনেকৈ 2 নম্বৰ খুঁটাত কৰি আছে তেনেদৰে 3 নম্বৰ খুঁটাটো কাম কৰি আছে চব মই আপোনালোকক দেখুৱাইছোঁ যোৰহাট মাজুলীৰ ফালৰ পৰা এয়া চাওক দেখুৱাই আছোঁ আপোনালোকক। আৰু ইয়াত দেখুৱাইছোঁ যিহেতু মই ইয়াত চাওক 3 নম্বৰ খুঁটা কামো কৰি আছে সঁচাকৈ ভাল লাগিছে এনেদৰে পুনৰ কাম আৰম্ভ হয় আৰু আশা কৰোঁ এনেদৰে যাতে কাম আগবাঢ়ি গৈ থাকে যাতে আৰু বন্ধ নহয়। আৰু ইয়াত চাওক মই দেখুৱাই আছোঁ খুঁটা সেয়া আগলৈও দেখুৱাই আছোঁ চাওক এয়া খুঁটাটো কাম কৰি আছে যিহেতু মই আপোনালোকক দেখুৱাইছোঁ। আৰু এনেদৰে মই আজি আপোনালোকক যোৰহাট মাজুলী দলঙৰ নিৰ্মাণস্থলীৰ পৰা দেখুৱালোঁ যিহেতু পুনৰ কাম আৰম্ভ কৰিছে পুনৰ 4 মাহ যিহেতু 4 মাহ ধৰি কাম বন্ধ আছিলে আৰু আপোনালোকক মই দেখুৱালোঁ ইয়াৰ 2 নম্বৰ খুঁটা যিহেতু কাম আৰম্ভ কৰিছে সেয়াও মই আপোনালোকক দেখুৱালোঁ। সকলোৱে ভিডিঅ'টো চাব লাইক কৰিব কমেণ্ট কৰিব লগত চেনেললৈ নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ একদমেই নাপাহৰিব। ধন্যবাদ।